কামলাং নৈখন ক'ত অৱস্থিত? অসম, অৰুণাচল প্ৰদেশ, মণিপুৰ নে ছিকিম? অৰুণাচল প্ৰদেশ। কলাগুৰু বুলি কাক কোৱা হয়? লক্ষ্মীনাথ বেজবৰুৱা, বিষ্ণুপ্ৰসাদ ৰাভা, জ্যোতিপ্ৰসাদ আগৰৱালা নে ৰুদ্ৰ বৰুৱা? শুদ্ধ উত্তৰটো হ'ল বিষ্ণুপ্ৰসাদ ৰাভা। দীঘল ঠেঙীয়া মানে কি? বৰষুণ, বতাহ, বাঘ নে চোৰ? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ক বৰষুণ। ব্ৰহ্মপুত্ৰ নদীৰ আন এটা নাম হ'ল দিখৌ, মানাহ, লুইত নে ভৰলু? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব লুইত। পুৱাৰ বেলি ওলোৱা দিশটো কি? পশ্চিম, দক্ষিণ, উত্তৰ নে পূব? পূব। অসমৰ কোন ঠাইত বান ৰংগমঞ্চ আছে? নলবাৰী, তেজপুৰ, দৰং নে কামৰূপ? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব তেজপুৰ। কাঁহৰ বাচন গঢ়া স্থান কমাৰশাল, তাঁতশাল, কঁহাৰশাল নে জুইশাল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব গ কঁহাৰশাল। সীমান্তৰ জন্মদিনটো কোনটো বাৰত আছিল? বুধবাৰ, শনিবাৰ, মঙ্গলবাৰ নে সোমবাৰ? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব সোমবাৰ। লঘোণ কবিতাৰ কবিজনৰ নাম নৱকান্ত বৰুৱা, হেম বৰুৱা, বাণীকান্ত কাকতি নে হেমচন্দ্ৰ গোস্বামী? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল ক নৱকান্ত বৰুৱা। অভিনয় কৰা লোকক কোৱা হয় অভিনেতা, নাট্যকাৰ, গায়ক নে সুৰকাৰ? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ক অভিনেতা। পৃথিৱীৰ বৃহত্তম নদীদ্বীপ কোনখন নদীৰ মাজত অৱস্থিত? গংগা, ব্ৰহ্মপুত্ৰ, যমুনা নে গোদাবৰী? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল ব্ৰহ্মপুত্ৰ। বুঢ়ী আইৰ সাধু কোনে লিখিছিল? ডক্টৰ ভূপেন হাজৰিকা, বিষ্ণুপ্ৰসাদ ৰাভা, লক্ষ্মীনাথ বেজবৰুৱা নে সত্যনাথ বৰা? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল গ লক্ষ্মীনাথ বেজবৰুৱা। মূঢ়া ব্যৱহাৰ কৰা হয় বহাৰ বাবে, মাছ ভৰাবলৈ, মাছ ধৰিবলৈ নে চালিবৰ বাবে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল ক বহাৰ বাবে। অসমৰ জাতীয় উৎসৱ কি? দুৰ্গা পূজা, দেৱালী, বিহু নে বৰদিন? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল গ বিহু। কোৱানচাই বিয়া কৰোৱা ছোৱালীজনীৰ নাম কি আছিল? হাম্ব্ৰুমাই, ভানুমতী, নিৰুমাই নে মনুমতী? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল হাম্ব্ৰুমাই। আৰু শেষৰ প্ৰশ্নটো হৈছে বৰদৈচিলাক কোনে খাৰু দিব? মাকে, ভায়েকে, বাপেকে নে বায়েকে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল গ বাপেকে।